वेलकम बैक टू माय यूट्यूब चेनेल। আপোনালোকক মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে সন্ধিয়া 6টা আৰু মই আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে মালপোৱা কেনেকৈ বনায়, মালপোৱা বনাবলৈ কি কি সামগ্ৰী প্ৰয়োজন হয়, ইয়াক কিমান পৰিমাণৰ দিলে কেইটা মালপোৱা বনিব, এই সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিম। ভিডিঅ'ৰ স্কিপ নকৰা শেষলৈ চাই যাব বুলি আশা ৰাখিলোঁ। মালপোৱা বনাবলৈ আমাক লাগিব চুজি, ময়দা, বেকিং, ৰিফাইন, চেনি আৰু পানী। এইকেইটা বস্তু লাগিব। এয়া মই ডাবটোত এটা বাতিত সম্পূৰ্ণকৈ ময়দা দিলোঁ। এয়া 2 নম্বৰ বাৰ ময়দা দিছোঁ মই বাতিটোৱেদি। তাৰ পাছত আকৌ ইয়াত দিব লাগিব ময়দা, কাৰণ এইকেইটাই বহুত কম মালপোৱা বনিব যিহেতু। এতিয়া আকৌ ইয়াত ময়দা দিব লাগিব। ময়দা দিয়াৰ পিছত 3 নম্বৰটো ষ্টেপ হৈ গ'ল। আৰু এবাৰ দিলেই এই মালপোৱাৰ কাৰণে যিখিনি ময়দা প্ৰয়োজন সেইখিনি সম্পূৰ্ণ হ'ব। এয়া 4টা বাতি মানে 4বাৰকৈ ময়দাখিনি ইয়াত দি ল'লোঁ। দি লৈ পিনে ইয়াত দিব লাগিব চুজি। 4টা বাতিৰ যিটো ময়দা দিয়া হ'ল তাত চুজি 2টা বাতি জোখাৰে মানে দুবাৰকৈ দিব লাগিব। এয়া এবাৰ দিয়া হৈ গ'ল চুজি আৰু এবাতি এবাৰ দুবাৰ হৈ গ'ল। এতিয়া গোটেইখিনি মিলাই ল'ব লাগিব। মিলাই লৈ পিনে ইয়াত দিব লাগিব বেকিং। ইয়াত বেকিং ময়দা অনুসৰিয়ে বেকিংখিনি দিব লাগিব। চাই ময়দা কিমানখিনি দিছে তাৰ ওপৰত ডিপেণ্ড কৰিয়ে বেকিংখিনি ইয়াত দিব লাগিব। এতিয়া ধুনীয়াকৈ এইখিনি মিলাব লাগিব। ইয়াত এতিয়া মই এড কৰিম চেনি। চেনিও 2 বাতিয়ে দিব লাগিব। এটা বাতিয়ে চেনি দিলোঁ, আকৌ এটা বাতিৰ জোখাৰে চেনি দিব লাগিব। এইটো পৰিমাণ জুখি এইভাৱে ল'ব লাগে যে, কাৰণ বেছি চেনি হ'লেও মালপোৱাটো খাবলৈ বেয়া লাগিব। অলপ লেখৰ হ'লেহে মালপোৱাটো ধুনীয়াকৈ বনে। এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ। চেনিখিনি মিক্সিত পিচি ল'লেও হয়, কিন্তু মই নাই পিছা যিহেতু আজি ৰাতিটো ইয়াত থৈ দিব লাগিব। এতিয়া মই এড কৰিম ইয়াত ৰিফাইন তেল। ৰিফাইন তেল এড কৰাৰ পিছত ধুনীয়াকৈ মিলাই ল'ব লাগিব। এইদৰে ৰিফাইন তেল দি লৈছোঁ। আৰু এতিয়া দিম মই পানী। পানী অলপ অলপকৈ দি থাকিব লাগিব আৰু মিলাই থাকিব লাগিব। এনেদৰে ভালদৰে মিলাই পানী এনেকৈ এড কৰি থাকিব লাগিব। এইখিনি মিলাই ল'ব লাগিব। আকৌ পানী দিব লাগিব, কাৰণ চাই ল'ব লাগিব বেছি পানী হ'লেও মালপোৱাটো বেছি পনীয়া হৈ যাব যিহেতু। এনেদৰে ধুনীয়াকৈ মিলাই থাকিব লাগিব। তাৰ পাছত এনেদৰে মিলাই থকাৰ পাছত চাব লাগিব যে গোটেইখিনি চেনি ইয়াত ধুনীয়াকৈ মিলি গৈছে নাই, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। এনেদৰে ধুনীয়াকৈ মিলাই থাকিব লাগিব। যিমানে সেই মিশ্ৰণখিনি মিলাই সিমানেই মালপোৱাটো খাবলৈও ভাল হয়। এনেদৰে মিলাই থাকিব লাগিব। এয়া চাওক মই কেনেদৰে ধুনীয়াকৈ মিলাই আছোঁ। এনেদৰে মালপোৱাখিনি বনাবলৈ মিলাই থাকিব লাগিব। ইয়াত মই তেল এড কৰিছোঁ, কাৰণ ইয়াত তেলটো প্ৰথমে কমিছিলে। আপোনালোকে লাহে লাহে দি থকাটোৱে বেছি ভাল হ'ব। একেবাৰে যদি দি দিয়া হয় তেতিয়া ইমান ধৰিব নোৱাৰি কিমান কি হৈছে। সেইটো কাৰণে লাহে লাহে মিলোৱাৰ পিছত
পিছত তেলটো দি দিয়াটোৱে ভাল হ'ব মানে। এনেদৰে লৰাই এইখিনি মিশ্ৰণখিনি মানে ভালকে ৰাখি দিব লাগিব। এই মিশ্ৰণখিনি মই আজিয়ে নবনাওঁ, আজি ধুনীয়াকৈ মিলাই মেলি কাইলৈ বনাম। আজি ৰাতিটো ইয়াক ভালদৰে ঢাকি থৈ দিব লাগিব। এনেকৈ মিশ্ৰণখিনি ধুনীয়া হৈছে এতিয়া। অলপ পানী দিব লাগিব, বেছি ডাঠ হৈছে। পানী দি আকৌ মিলাব লাগিব ইয়াক। এনেদৰে মিলাই থাকিব লাগিব। যিমানেই বস্তুটো ভালদৰে মিলাই মালপোৱাটো সিমানেই ছফ্ট হয়, খাবলৈও খুব ভাল হয়। এতিয়া অলপ ডাঠেই হৈ আছে, কাইলৈ ৰাতিপুৱালৈ বহুত ভাল হৈ যাব। এই মিশ্ৰণখিনি এতিয়া ধুনীয়াকৈ মিলি গৈছে আৰু মই এই মিশ্ৰণখিনি এতিয়া লৰাই পেলাই ইয়াক ঢাকি থৈ দিম। আৰু এয়া মই কেৰাহীখন পাতি লৈছোঁ আৰু তাত দি দিছোঁ ৰিফাইন তেল। এতিয়া তেলখিনি গৰম হৈ লওক। এতিয়া তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া মই ইয়াত দি দিম এখন হেতা। ইয়াত দি দিব লাগিব, নহ'লে ইয়াত যিখিনি মালপোৱাৰ কাৰণে বনাই থোৱা এইখিনি মানে পৰি যায়। বেলেগ এখন হেতা লৈ ল'ব লাগে। মই এনেকৈ লৈ লৈছোঁ দুখন হেতা দিবৰ কাৰণে, আৰু এনেকৈ পুৰি যাম। এয়া মালপোৱাখিনি ধুনীয়াকৈ এনেকৈ শিলুটি কৰি দিলে এইটো মালপোৱাটো মানে ফুলি আহে ধুনীয়াকৈ। এনেকৈ বনাই যাম। ভিডিঅ' নকৰিলোঁ, সেয়া বনি গ'ল মালপোৱা। এয়া মই এখন প্লেটত উলিয়াই লওঁ আৰু এয়া চব কিমান ছফ্ট হৈছিলে, খাবলৈও বহুত ভাল হৈছিল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো, বহুত ভাল লাগে খাই। আজিলৈ সামৰণি মাৰিছোঁ, আকৌ আহি আছোঁ এটা নতুন ভিডিঅ' সৈতে। বাই বাই।